নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ হোষ্ট আৰু দোস্ত জেচি। আপুনি যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে পলম নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আপুনি জানেনে বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে প্ৰায় 422 মিলিয়ন মানুহ মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগত আক্ৰান্ত। প্ৰতি বছৰে লক্ষাধিক লোক মৃত্যুমুখত পৰে ডায়েবেটিছৰ ফলত। কিন্তু আজি মই যিডাল ঔষধি গছৰ বিষয়ে ক'ম সেয়া জানি আপোনাৰ মনত আশাৰ সঞ্চাৰ জাগি উঠিব, মুখত হাঁহি এটি বিৰিঙি উঠিব। 300ৰ পৰা 400 পৰ্যন্ত থকা চুগাৰ লেভেল মাত্ৰ এমাহতে হ্ৰাস কৰি সুস্থিৰ অৱস্থালৈ আনিব পাৰে এই গছৰ পাতে। কি এই গছ? হয়, সমগ্ৰ বিশ্বতে ডায়েবেটিছ নাশ কৰিবলৈ বহুলভাৱে ব্যৱহৃত এই গছ নাম ইনচুলিন গছ। তেন্তে আহকচোন জানি লওঁ কি এই চমৎকাৰী ইনচুলিন গছ। কষ্টাছ ইগনিয়াছ নামৰ এই উদ্ভিদজোপা সাধাৰণতে জনা যায় ইনচুলিন গছ বা ইনচুলিন প্লাণ্ট বুলি। ইয়াৰ বৈজ্ঞানিক নাম কেমিকষ্টাছ কাস্পিডেটাছ। বহুতে এই গছডালক মেজিক প্লাণ্ট বুলিও কয়। টাইপ 2 মধুমেহ বা ডায়েবেটিছ নিৰাময়ৰ বাবে এই ঔষধি গছডাল অতি উপকাৰী। পৃথিৱীৰ বিভিন্ন ঠাইত ভিন ভিন নামেৰে জনা যায় এই গছজোপা। কিছুমানে ইয়াক টাবু বাংগিয়াও আৰু আন কিছুমানে ইয়াক স্পাইৰেল ফ্লেগ বুলিও কয়। এই উদ্ভিদৰ পাতে শৰীৰত ইনচুলিন হৰমন প্ৰস্তুত কৰাত সহায় কৰে। আমি সকলোৱে জানো যে ইনচুলিনে আমাৰ তেজত থকা শৰ্কৰা অৰ্থাৎ ব্লাড চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইনচুলিন গছৰ পাতত কৰচলিক এচিড নামৰ অম্লবিধ পোৱা যায়, যিয়ে ডায়েবেটিছ নিৰ্মূল কৰাৰ উপযোগীকৈ শৰীৰত ইনচুলিন উৎপন্ন কৰে আৰু তেজৰ শৰ্কৰাৰ স্তৰ অতি তীব্ৰতাৰে নিম্নগামী কৰে। এতিয়া জানো আহক কেনেদৰে এই উদ্ভিদ ব্যৱহাৰ কৰিব লাগে। ডায়েবেটিছ ৰোগীয়ে প্ৰথম সপ্তাহৰ বাবে ৰাতিপুৱা এই গছৰ 2টা পাত আৰু সন্ধিয়া 2টা পাত চুবাই খাব লাগে। দ্বিতীয় সপ্তাহৰ পৰা পুৱা গধূলি এটাকৈ দিনে 2টা পাত খাব লাগে। এনেদৰে যদি ইনচুলিনৰ পাত এমাহলৈ খাই থকা হয় তেন্তে ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা যায় বুলি বহু বিশেষজ্ঞই একমুখে স্বীকাৰ কৰিছে। ইয়াৰ উপৰিও ইনচুলিন গছৰ আন আন উপকাৰিতাবোৰ হ'ল ই খাদ্যৰ পাচনত সহায় কৰে, বেক্টেৰিয়া প্ৰতিৰোধী, যকৃতৰ সমস্যা দূৰ কৰে, বৃক্ক সুস্থ কৰি ৰাখে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, কেঞ্চাৰ প্ৰতিৰোধী, হাঁপানি বেমাৰ নাশ কৰে, শৰীৰত জমা হোৱা কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব। ভিডিঅ'টো কেনে পালে জনাবলৈ আমাৰ কমেণ্ট বক্সত লিখক। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই বাই।